यही दुआएं हैं तेरे जन्मदिन पर, तुम मुस्कुराते रहो ऐसे ही जीवन भर। जो है तेरे अरमा वो हो जाए पूरे, और लग जाए तुमको उम्र मेरी। यही दुआएं हैं तेरे जन्मदिन पर। सपन रखे दे उड़ी उड़ी जा, जोनाकी बातें दे आगुआ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা বহুত স্পেচিয়েল দিন হয়। টাইটেল আৰু থাম্বনেইল চাই গম পাইছে ভিডিঅ'টো কি হ'ব। এতিয়া মই গৈ আছোঁ বাৰ্থডে বয়ৰ ঘৰলৈ, গতিকে মই ভাবিছোঁ আজি এটা ব্লগে কৰোঁ। এই চেনেলটোৰ জৰিয়তে আমাৰ এই মধুৰ সময়বোৰ ধৰি ৰাখোঁ আৰু আপোনালোককো দেখুৱাওঁ আমাৰ আজি বাৰ্থডে চেলিব্ৰেট কৰা প্ৰতিটো মুহূৰ্ত। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাওক। মই অকলে নাযাওঁ, মোৰ লগত আৰু আমাৰ ফ্ৰেণ্ড গোটেইখিনি যাব। সিহঁতি গিফ্ট আনিছে। এইটো আমি ছোৱালীকেইজনীয়ে নাজানো ইয়াৰ ভিতৰত কি আছে। ল'ৰাকেইটাই মিলি বনাইছে, সিহঁতেহে জানিব আৰু কি ৰাখিছে। এতিয়া আমি ডাইৰেক্ট সিহঁতৰ ঘৰত যাম, মানে বাৰ্থডে বয়। আমি চাৰিআলি পালোঁহি, কিন্তু সি পাৰ্থক ফোন কৰিলোঁ, মানে বাৰ্থডে বয়ক ফোন কৰিলোঁ। সি ঘৰত নাই, সি মন্দিৰত আছে। আৰু আমাৰ লগৰো গোটেইখিনি আহি পোৱাহি নাই। আমি অলপ ৰৈ দিছোঁ সিহঁতলৈ আৰু গিফ্টটো পেকিং কৰি কেক চেকবিলাক লৈ লওঁগৈ, তাৰপিছত যাম। আচলতে আমি ভবামতে কথাবোৰ নহ'লে, মানে আমি এটা টাইম লৈছিলোঁ, এইটো টাইমতে গোটেইখিনি পামহি বুলি, কিন্তু সিহঁতি খেলি মেলি কৰিলে। এটা আহিছোঁ এটা নাই অহা এনেকুৱা হ'ল। আমি তিনিটা আহিলোঁ, তিনিটা আমি সিহঁতৰ ঘৰলৈকে গুচি আহিলোঁ। আৰু সিহঁতি মন্দিৰত আছে, সিহঁতি এনেকুৱাকৈ লগ হৈ আহিব। আৰু আহি দেখিছোঁ এজন আগত আহি পিনি চাহৰ জুতি লৈ আছেহি। আমাৰ বাৰ্থডে বয় আহি পোৱাহি নাই এতিয়ালৈকে ঘৰত। তাক ফোন কৰি আমি কৈ দিছোঁ যে তাহাঁতৰ ঘৰত মই অকলে আছোঁ, লগৰ দুটা গুচি গ'লগৈ বুলি। সি বহুত খঙো উঠিছে, বেয়াও লাগিছে তাৰ। হ'লেও তাক আমি মানে কৈ দিছোঁ আৰু কোনো নহাৰ কাৰণে আমি গুচি আহিলোঁ, অকল মই আছোঁ, তুমি সোনকালে আহা। আৰু সি আহি আছে এতিয়া। চাওঁ তাৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়। তালৈ ফোন কৰাকণ ভিডিঅ' কৰিবলৈ নহ'লে। এতিয়া মাকে চাহ দিলে, আমি চাহ খালোঁ, চাহ খাই বহি আছোঁ, সি আহি আছে। আৰু এজনী হৈছে পাৰ্থৰ বান্ধৱী পিংকি। তাইক মই বিস্কুট খুৱাই আছোঁ। প্ৰথমৰ বিস্কুটটো খালে ধুনীয়াকৈ, আৰু ছেকেণ্ড বিস্কুটটো খুৱাই আছোঁ। সেইটো চুবাই হোৱালৈকে মানে মোৰ বিস্কুটটো খোৱাই নাই। আৰু ইমান ধুনীয়াকৈ ভৰি দুখনে ধৰি লৈ খাব, চাব দেই। অভিজ্ঞতা জন্ম হয় কেনেকুৱা লাগিছে। ভাগ্য ভাল, মই ডিমটো পাহৰি। কিন্তু মাত্ৰ এইকেইটা সদস্য আহি পাইছে, বাকী সদস্য নাহে। ইয়াৰ বাৰ্থডে বয় মাক খালোঁ অকণমান। লাগা
চেণ্ডেল বিচা নাপালোঁ ইমান ধুনীয়া কাম কৰিছে এগৰাকীয়ে আকৌ এইফালে অৰ্ডাৰ দিয়াত বিজি বিলাহী এইটো কাটি দিব লাগে জানো না লগত বাহ বাহ কাটিছো চোৱা ন কাট আমাৰ বহুত দুখ ছোৱালীজনী এটা কেনা দিতে খুৱাই থাকে কিলো হ'ল তাক কি বনাব লাগে ইহঁতি আজি বনাই খুৱাব আমাক এহেটা মান বনাব লাগে খামকে ৰখি আছে না ঢালিম কেহিত ঢালিম খোৱা বিছ খোৱা এইবিলাক বনালে এইবিলাক হেৰি হৈ যায় কোন আহিছে মই গোটাই দিয়া খৈ উঠাই দিয়া খৈ ই ভয়তে পলাইছে এই বালি বইবা ৰ আমাৰ এইয়া কৈছা এইয়া আনা আমাৰ বাৰ্থডে বয় বাহ মাংস ৰেডি নামটো কৈ দিয়া Antarika Gogoi. Antarika Gogoi. ভালকে কোৱা Antarika Gogoi. আন্তৰিকা গগৈ আয়ো কলিজাজনী চোন নামি দিয়া কল নামাবা দেই আমি কেক অনাৰ দায়িত্বটো ল'ৰাকেইটাক দিলোঁ আৰু সিহঁতি পাৰ্থক হত্যাকাৰী বুলি মাতে মানে এনেই ধেমালিতে মাতে আৰু সেইকাৰণে সিহঁতি কেকতো সেইটো নামে দি পেলালে সিহঁতৰ চবৰে এটা এটা নিকনেম আছে মানে সিহঁতি দি লোৱা আৰু পাৰ্থটো হৈছে হত্যাকাৰী আৰু বাকীকেইটা জানিবলৈ পাব সিহঁতৰ বাৰ্থডে তাক অকণমান উলিয়াই আনিব দিলোঁ আৰু আমি ভিতৰত তাৰ কেকটো ৰেডি কৰিলোঁ মানে সি গম নাপায় এটা যে কেক আনিছে ইহঁতি কিবা বেলুন এটা কোনফালে যাম ঘৰ এনেকৈ ৰেডি কৰিছে ইমানেই হ'ব কেকটো মই খাই পেলাম বুলি ভাবিছো হেৰি নাহা আগতে এইজনী একেবাৰে খাবও নিদিয়ে কুকুৰ এইটো আনো তলৰ মাল এইটো গিফ্টটোত কি আছে আমি ছোৱালীকেইজনী এজনীও নাজানো আৰু এতিয়া পাৰ্থ আহিছে কেক কাটিবলৈ হৈছে আৰু সি আজি ৰাতিপুৱাই গা ধুই একদম ৰেডি হৈ আছে কিন্তু কি হ'ব আমাৰ নিয়মটোতো আমি কৰিবই লাগিব ভাগ হৈ যাবে হ্যাপি বার্থডে টু ইউ Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. जन्म दिवस ये तुम्हारा बड़ा ही लगता प्यारा आए बाहर लेकर है अनोखा नजारा सदा প্ৰসন্ন তুমি জুই
আমাৰ এয়া লেডিজ নাই আৰু কি কি হ'ব ইয়াত মই গান ধুই দিয়া নাই নাই আৰু গা ধুব নালাগে দিয়া একেবাৰে ৰাতি আৰু এবাৰ ধুবা হ'ব দিয়া যিটো আনপেক কৰিব লাগিব এখন তাত লিখা আছে তুমি পঢ়িব লাগিব চবৰ আগতে এতিয়া যিহেতু ঘৰত তুমি গোটেইটো পঢ়িব নোৱাৰিবা কিন্তু তুমি নিজে একদম ভালকৈ পঢ়ি ল'বা এই কেমেৰা আগত পঢ়িব লাগিব সিহঁতি জমনি কৰিবলৈ কৈ অলপ বেছিয়ে কৰিলে মানে গিফ্টটোত কি আছে গম পালোঁ এখন লেটাৰ আছে প্ৰথমতে আৰু যিখন পাব্লিক কৰিব নোৱাৰি সিহঁতৰ মাজতে থাকিব আমাৰ এইবিলাক ভিউৱাৰ্ছ সি নিজে পঢ়ক তুমি ইমান ডাঙৰ গিফ্ট খুলিব লৈছা মই এতিয়া দাদাটো কি আছে ইয়াত দে মই আৰু গিফ্টটোত কি আছে সেইটো আপোনালোকক মই ক'ব নোৱাৰোঁ নিজে মই দেখাইছোঁ বাৰু যদি ধৰিব পাৰিব আৰু বেলেগ একো নহয় কিন্তু আমি যোনটো কৈছিলোঁ ছোৱালীকেইজনী সিহঁতি সেইটো বস্তু নানি বেলেগ এটা আনিলে সিহঁতৰ মতে কৰিলে একো নাই বাৰু হ'লেও দেখাইছোঁ চাই যাব ভিডিঅ'টো
গাইয়ে গাইয়ে বেলা ধরে আমার হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় বনবাগৰা উলাহত মই আপোন পাহৰা শেষত আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁগৈ মানে মোৰ গাটো অলপ বেয়া লাগিলে তাতে অলপ ৰেষ্ট লৈ পিনি গুচি আহিলোঁ আমি হ'লেও ৰাস্তাত অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ ভবামতে ইমান নহ'লে হ'লেও ভাল লাগিলে বাৰু আজি যিকণ পাৰিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু সাঁচি ৰাখিলোঁ পাছত যাতে আমি চাব পাৰোঁ मेरी जीत तेरी हार मेरी हार सुन मेरे यार तेरा गम मेरी जान तेरी जान ऐसा अपना प्यार जान पे भी खेलेंगे तेरे लिए ले लेंगे जान पे भी खेलेंगे तेरे लिए ले लेंगे सबसे दुश्मन ये दोस्ती हम नहीं तोड़ेंगे मेरी जीत तेरी हार मेरी हार सुन मेरे यार तेरा गम मेरी जान तेरी जान ऐसा अपना प्यार जान पे भी खेले